নমস্কাৰ বন্ধুসকল, PM কিষাণ যোজনাৰ অধীনত খেতিয়কসকললৈ 2000 টকাকৈ দিয়া হৈছিল। তাৰে 5 আৰু 6 নম্বৰ কিস্তিটো কৃষকসকলৰ বেংক একাউণ্টত সোমাইছে নে নাই আৰু কেনেকৈ পৰীক্ষা কৰিব এই টকাটো বেংকত সোমাইছে নে নাই তাৰ বিষয়ে আজি সকলোবোৰ মোৰ এইটো ভিডিঅ'ত জনাম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈ চাই থাকিব আৰু চেনেলটোত যদি নতুনকৈ হৈছে প্লিজ ছাবস্ক্ৰাইব কৰিব। তাৰ বাবে আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অন কৰি লওক, ক্ৰম ব্ৰাউজাৰ বা গুগল। মই ক্ৰম ব্ৰাউজাৰটো অন কৰি লৈছোঁ আৰু ইয়াত সাৰ্চ বাৰত লিখিছোঁ PM কিষাণ সন্মান নিধি 2020 ষ্টেটাছ। আৰু এনেকৈ পেজটো খোল হোৱাৰ পিছত PM কিষাণ ছেকেণ্ডটোত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত এনেদৰে পেজটো খোল খাব আৰু ইয়াত ঘড়ীৰ কটাৰ নিচিনা আছে, বেনিফিট ষ্টেটাছ বুলি ইয়াত ক্লিক কৰি দিয়ক। আৰু ক্লিক কৰি দিয়াৰ পিছত এনেদৰে আৰু এটা পেজ খোল খাই যাব। ইয়াত আপুনি আধাৰ নম্বৰেৰে, একাউণ্ট নম্বৰে আৰু মোবাইল নম্বৰৰ সহায়ত চাব পাৰিব। মই বেংকৰ একাউণ্টৰ সহায়ত আপোনালোকক দেখুৱাই দিম। মই বেংকৰ নম্বৰটো বহুৱাই দিছোঁ, আপোনালোকে আপোনাৰ বেংকৰ নম্বৰটো বহুৱাই দিব। বেংকৰ নম্বৰটো বহুৱাৰ পিছত শুদ্ধকৈ বেংকৰ একাউণ্টৰ নামটো বহুৱাই ল'ব আৰু গেটছ ডাটাত ক্লিক কৰি দিব। তাৰপিছত এনেকৈ আপোনাৰ মাজলৈ এনেকৈ দেখাব কিমান টকা সোমাইছে আৰু 6 কিস্তিটো সোমাইছে নে নাই, সকলোবোৰ এনেদৰে দেখাব।